60 বছৰত অসমত 6খন মেডিকেল কলেজ বনাইছিলে। আমি 19খন মেডিকেল কলেজ বনালোঁ 9 বছৰত। আৰু দৰঙৰ মেডিকেল কলেজ প্ৰধানমন্ত্ৰী ডাঙৰীয়াই আগষ্ট মাহত আহি আধাৰশিলা কৰিব। 60 বছৰত ব্ৰহ্মপুত্ৰত 3খনমান দলং আছিল, এতিয়া 10খনমান দলং হ'ল। আপোনালোকে হিচাপবিলাক জানেই। ৰাস্তা পথৰ অৱস্থা অত্যন্ত বেয়া আছিল। ইউনিভাৰ্চিটি আছিলে অসমত 60 বছৰত হয়তো 5খন, এতিয়া হ'লগৈ 16-17খন। গতিকে এইবিলাক বহুত ডাঙৰ ডাঙৰ ডিফাৰেঞ্চ। সকলোতকৈ ডাঙৰ ডিফাৰেঞ্চ আপোনালোকৰ সন্মুখত ৰাইজে কৈছে শিকা নিযুক্তি। 1.5 লাখ ল'ৰা ছোৱালীক চাকৰি দিলোঁ, কোনো মন্ত্ৰী এমেলেৰ ঘৰৰ ল'ৰাই চাকৰি পোৱা নাই। আগতে যিদিনা ACSৰ ৰিজাল্ট ওলাই, APSৰ ৰিজাল্ট ওলাই, মানে APSCৰ ৰিজাল্ট ওলাই, সেইদিনা গম পোৱা যায় অমুক মন্ত্ৰীৰ পুতেকে ACS পালে, অমুক MLAৰ পুতেকে APS পালে। এতিয়া ক'ৰবাত শুনিছে নেকি? এতিয়া শুনা নাই। এতিয়া শুনিছে ক'ত? গাঁৱৰ খেতিয়কৰ ল'ৰাই APS পাইছে, ACS পাইছে। বাগানৰ লেবাৰৰ ল'ৰা ছোৱালীয়ে ACS পাইছে, APS পাইছে। মানে কিয় হৈছে? নিকা নিযুক্তিৰ কাৰণে হৈছে। আগতে তেওঁলোক চোকা ল'ৰা তাক আগতেই পাব লাগিছিল, টকা দিব নোৱাৰিছিল। এইবিলাক ডিফাৰেঞ্চৰ কাৰণে কংগ্ৰেছক আৰু ৰাইজে কেতিয়াও ভাল নাপায়, ভোট নিদিয়ে। বিজেপি আৰু মিত্ৰজোঁটক ভোট দিব। অসমৰ সংবাদ জগতখনৰ বাবে এক সুখৰ খবৰ। আপোচবিহীন ৰাইজৰ কণ্ঠ সাপ্তাহিক কবচ পুনৰ এবাৰ অসমৰ ৰাইজৰ মাজলৈ। স্বত্বাধিকাৰী প্ৰণীতা কলিতাৰ দ্বাৰা প্ৰকাশিত আৰু আপোচবিহীন একাংশ নপুৰণি অভিজ্ঞতাপুষ্ট সাংবাদিকৰ দ্বাৰা প্ৰচাৰিত তথা ইকো প্ৰিণ্টিং প্ৰেছ, গুৱাহাটী কটাবাৰী গড়চুকত মুদ্ৰিত সাপ্তাহিক কবচ এতিয়া অসমৰ বিভিন্ন প্ৰান্তত উপলব্ধ। আমাৰ ঠিকনা মুখ্য কাৰ্যালয় অসম ফৰেষ্ট স্কুল, হৰি মন্দিৰ পথ, গুৱাহাটী আৰু উপ কাৰ্যালয় কলিতা মাৰ্কেট, বিজয়নগৰ, কামৰূপ, অসম। মোবাইল নম্বৰ হৈছে 9435114666 70024728113। আমাৰ ইমেইল ID হৈছে kobos2025@gmail.com।